Hello friends, welcome back to my YouTube channel. মই জুতিকা আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো কুশলে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন বিষয় নতুন হিলিং কোড লৈ আহিছো। হেতু হৈছে পৰীক্ষাত সফলতা পাবৰ কাৰণে আমি কি হিলিং কোড ব্যৱহাৰ কৰিম। আজিকালি সকলো ষ্টুডেন্টে পঢ়া-শুনা কৰে কিন্তু তেওঁলোকে হয়তো গোটেই বছৰটো পঢ়িও পৰীক্ষাত সফল হ'ব নোৱাৰে, সফলতা পাব নোৱাৰে। সেই সকল ষ্টুডেন্টৰ কাৰণে বা সকলো ষ্টুডেন্টৰ কাৰণে মই আজি লৈ আহিছো এনেকুৱা এটা হিলিং কোড যেটো ব্যৱহাৰ কৰি দীৰ্ঘদিন ব্যৱহাৰ কৰি আপোনালোকে এক্সামত সফলতা পাব পাৰে। তো আহকচোন আজি আমাৰ হিলিং কোডটোৰ বিষয়ে জনাও। সেই হিলিং কোডটো হৈছে এটু চাই লব সকলোৱে দুটা হিলিং কোড আছে। এই দুইটা এনেকৈ লিখিব লাগিব। মই যেনে ধৰণে আপোনালোকক লিখি দেখাইছো ইমানটো কাগজত। তো মই পঢ়ি শুনাই দিছো আপোনালোকক। 147020668 এটা হৈছে হেতু। তাৰ নেক্সট তলত লিখিব 52671413। এতিয়া কথা হল একিটা কেনেকৈ ব্যৱহাৰ কৰিব। যিসকল ষ্টুডেন্ট তেওঁলোকে প্ৰথমতে তো উইশ কৰিব, মনত ভাবিব যে মই পৰীক্ষাত পাছ কৰিলো, পৰীক্ষাত সফলতা পালো মই, সেই বুলি ভাবিব প্ৰত্যেক দিন। এটো আমাৰ 24 ঘণ্টাৰ কাৰণে কাম কৰে এটা হিলিং কোডে। তো মই যি দুটা আপোনালোকক হিলিং কোড দিলো ষ্টুডেন্ট সকলক বা পেৰেন্টস সকলে যি সকলে ভিডিওটো চাই আছে তেওঁলোকৰ সন্তানক কব, তেওঁলোকৰ মানে ষ্টুডেন্টক কব এই হিলিং কোড কিটা তেওঁলোকে হাতত ইয়াত বা ভৰিত বা পেটত বাওঁফালে যিকোনো কালাৰৰ পেইন দি পেলাই লিখি লব। এটা ওপৰত এটা তলত এনেদৰে লিখি লব। আৰু হেতু গা ধুই পেলাই কৰিলে ভাল। গা ধুই কৰিলে এই কাৰণেই ভাল বুলি কৈছো যে আমি তেতিয়া গা ধোৱাৰ আগত যদি আমি কোড কিটা লিখো, পেইন দি লিখো, হয়তো মচ খাই যাব পাৰে, নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে গা ধুই আহি পেলাই এই কোড কিটা লিখিব। লিখি পেলাই পিছদিনাখন আকৌ গা ধোৱালৈকেতো থাকি যাব, হেতু 24 ঘণ্টালৈকে থাকি যাব। নেক্সট আকৌ লিখিব, হেতু মনত ভাবিব। এনেদৰে ব্যৱহাৰ কৰিব পাৰে। আৰু দ্বিতীয়তে এই কোড কিটা এনে ধৰণৰ কাগজত লিখি পেলাই আপুনি তেওঁলোকৰ স্কুললৈ নিয়া পানী বটলত ষ্টিকি নোট পাই বজাৰত কিনিবলৈ, তাত এনেকৈ লগাই দিলে, ইয়াতে হওক বা তলতেই হওক এনে ধৰণৰে লগাই দিলে। আৰু ষ্টুডেন্টৱে বা আপোনাৰ সন্তানে সদায় সেই পানীখিনিটো খাই থাকিলে তাৰ ভাইব্ৰেচনটো তাতো আহিব। বা ইয়াত এনেকেও দিব পাৰে, ঘৰত থাকিলে পানীৰ গ্লাছটো এই নোটটোৰ ওপৰত এনে ধৰণে ৰাখি দিব। এনে ধৰণে ৰাখি পেলাই 5 মিনিট ৰাখি পেলাই এনেকে খাব পাৰে। আৰু এনে ধৰণে ব্যৱহাৰ কৰিব পাৰে মানে হিলিং কোড বিলাক। আৰু দ্বিতীয়তে আপুনি কিবা ভাত পানী খাব দিছে, পানী খাব দিছে, হিলিং কোডটোৰ ওপৰত 5 মিনিট সময় ৰাখি পেলাই তেনেদৰে খাব পাৰে। গতিকে এটো আছিল আমাৰ পৰীক্ষাত সফল হবৰ কাৰণে, সফলতা পাবৰ কাৰণে হিলিং কোড আছিলে। এটো সকলোৱে ব্যৱহাৰ কৰক। মই ভাবো নিশ্চয় সুফল পাব। দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰক। এটো প্ৰত্যেক দিনাই ব্যৱহাৰ কৰক। যেহেতু ষ্টুডেন্টৰ মানে শিক্ষাৰ লগত ৰিলেটেড হিলিং কোড এদিন লিখি পেলাই আপোনালোকে কেতিয়াও এৰি নিদিব। সদায় লিখক, সদায় মানে ব্যৱহাৰ কৰক। পানীৰ লগত ব্যৱহাৰ কৰক। যিকোনো পাত্ৰত পানী ৰাখি পেলাই ব্যৱহাৰ কৰিব পাৰে ঘৰত থাকিলে। স্কুললৈ গলে তেনেকে বটলত ষ্টিকি নোটত লিখি পেলাই বটলত এনেকে মানে লগাই দিব পাৰে। আৰু ঠিক যিদৰে কলো মানে বডি পাৰ্টত লিখিব পাৰে। আমি বাওঁফালে এটা কাৰণে লিখিব কোৱা হয়, আমাৰ বাওঁফালটো মানে লেফ্ট বডি পাৰ্টটো আমাৰ ৰিচিভিং পাৰ্ট হয় আৰু আমি সোঁফালেৰে আমি বেলেগক দিওঁ। গতিকে আমি সদায় ৰিচিভ কৰো, যিটো এনাৰ্জি আমি ইউনিভাৰ্সৰ পৰা ৰিচিভ কৰিম হিলিং কোডটোৰ জৰিয়তে, সেই ৰিচিভিং পাৰ্টতে আমি আমাৰ হিলিং কোডটো লিখিব লাগে। গতিকে এটো আছিল আমাৰ পৰীক্ষাত সফল হবৰ কাৰণে, সফলতা পাবৰ কাৰণে হিলিং কোড। গতিকে সকলো ষ্টুডেন্টে ব্যৱহাৰ কৰক আৰু সকলোৱে সুফল পাওক। আৰু যিমান পাৰে ভিডিওটো আগলৈ শ্বেয়াৰ কৰিব যাতে সকলো উপকৃত হয় ইয়াৰ পৰা। আজিলৈ ইমানখিনি আছিলে। যিসকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই, প্লিজ তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব মোৰ নতুন ভিডিঅ'বোৰৰ আপডেট পাই থাকিবৰ কাৰণে। তো আজিলৈ ইমানখিনি আছিলে। ধন্যবাদ।